কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰো ভাল আৰু আজি যেহেতুকে নৱমী পূজা সো আমি আজি অকণমান ওলাই যাম আৰু যোৱাকালি আসলতে অকণমান সেৱা কৰি আহিলোঁ তাৰ পৰা আৰু যোৱা নহ'ল আৰু হাজবেণ্ডটো এতিয়ালৈকে যোৱাই নাই তো সেইকাৰণে ভাবিছোঁ আমি আজি অকণমান ওলাই যাম আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু এয়া মই পুৰা ৰেডি আৰু এইফালে আমাৰ বাৰ্বি ৰেডি আৰু ইফালে এও আমি গোটেইকেইটা ৰেডি আমাৰ এজনী ফ্ৰেণ্ড আহি আছে তো তাহাঁতৰ লগত যাম আৰু ইফালে কাপোৰ ওলাই থোৱা আছে মাই নকৰিব দে সেইখিনি ইগন'ৰ কৰি দিব কাৰণ বৰষুণ দি আছিলে সেইকাৰণে কাপোৰ আজি শুকুৱাই নাই মেলি দিছোঁ ইয়াতে তো ঠিক আছে ভিডিঅ'টো চাই থাকিব ক'ত যাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া আমি আহি পাই গ'লোঁ আৰু আমি এতিয়া গৈ আছোঁ লক্ষী মন্দিৰলৈ খোজকাঢ়ি গৈ আছোঁ মহামারী মুছে যাবে আগের পিঠে পড়লো কাঠি উজম জমজমাটি তুমি সাজে সেজেছে আকাশ দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ সাজানো বরণডালা আকাশে মেঘের ভেলা চলছে ধুনুচি নাচ আসলার ঘন্টা বাজে এলো না নতুন সাজে আকাশে পুজোর গন্ধ যন্ত্র মানব ব্যস্ততা যন্ত্ৰৰ পৃথিৱী হৈ পৰিছে স্থবিৰ অদৃশ্য শক্তিৰ ঘাতত ভূলুণ্ঠিত জীৱশ্ৰেষ্ঠ মানৱৰ তান্ত্ৰিকতা পেটৰ তাৰণাত প্ৰৱঞ্চিত মানুহে নেক্সট ডে যোৱাকালি পূজাত অকণমান ভিডিঅ' কৰিলোঁ কিন্তু ইমান বেছি মানুহ সোমাবই নোৱাৰি তো কেমেৰাটো উলিয়াটো দূৰৰে কথা মানুহে সোমাব নোৱাৰি আমিতো লক্ষী মন্দিৰ গৈছিলোঁ কিন্তু তাৰ পৰা আমি ভিতৰত সেৱা কৰিব সোমাবই নোৱাৰিলোঁ ইমান বেছি মানুহ ক'ৰ পৰা কেনেকৈ ঠেলি ক'ত সোমাইছোঁ নিজেই গম নাপাওঁ তাৰপাছত অকণমান ভিতৰতো নোসোমালোৱে আৰু আমি কিবা খাই লৈ গুচি আহিলোঁ কিন্তু সেইখিনি ভিডিঅ' আৰু নকৰিলোঁ মোবাইল উলিয়াব পৰা অৱস্থাতে নাছিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু ৰাতি আমাৰ আহি পাওঁতে বহুত বেছি দেৰি হৈ গ'ল 10:30 11টামান বাজিলে সেইকাৰণে ভিডিঅ'টো আৰু শেষ নকৰিলোঁ ভাবিলোঁ আজি মৰ্ণিঙতে বাকীখিনি কৰি দিম আৰু তো এয়া আমাৰ বাৰ্বি আৰু বাৰ্বিয়ে পূজাৰ পৰা ঢেৰ বস্তু আনিলে কি আনিলে চাওক দেখাই দিয়া তুমি কি আনিলা বল আৰু কি আনিছা এয়া বাৰ্বি আনিছে বল এয়া নাবাজা হৈছে দেখোন কি হৈছে এইটো নাবাজা হৈ গ'ল তই এইটো কি হ'ল পেপাৰটো নাবাজে দেখোন পেপাৰটো খুলি থৈছা নেকি দেখোন নাবাজে হৈ গ'ল বাৰ্বিৰ পেপাৰ বেয়া হৈ গ'ল নাবাজে ইমান বজাইছে আহিবৰ পৰা ইমান বজাইছে পেপাৰ নবজা হৈ থাকিলে তাৰপিছত এইটো কি এইটো বাৰ্বি নাখালে এনেকৈ পিটিবলৈ আনিছে পিটিবলৈ বাৰ্বিয়ে যদি নাখায় এনেকৈ পিটি দিম ইটোৰে হ'ব আৰু আনিছে বাৰ্বি এটা বস্তু দেই বাৰ্বি কিন্তু এইবাৰ বেলুন কিন্তু ফাটা নাই দেই পুৰা বেলুন বাৰ্বি এইটো বেলুনে গ'ল আৰু যিমান দিন আনিছে সেইদিনাও বেলুন আনিছে লগে লগে ফাটিছে কিন্তু এইটো বেলুন ফাটা নাই পুৰা আছে ন বাৰ্বি আৰু তোমাৰ ৰিম'ট কণ্ট্ৰল কাৰ এইখনত উঠি মই এতিয়া ফুৰিব যাম শ্বিলং যাম ক'ত যাম এইখনত উঠি এইখন এনেকৈ নচলাই নহয় ৰিম'টটো কি কৰিলা আৰু বাবে চলাই দেখাব দেই গাড়ীখন আগুৱাই নিয়া
আৰু চলোৱা ৰ'বা পিছত আগুৱাই লৈ যোৱা এই ক'ত দিলা তেল তো ভিডিঅ'টো ভাবিছোঁ এইখিনিত শেষ কৰোঁ এতিয়া মই কাম বন কৰি আজৰি হ'লোঁ খোৱা বোৱা কমপ্লিট কৰিলোঁ এতিয়া ভাত বনাবলৈ আছে তো ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ অকণমান সৰুকৈ কিবা কিবি দেখালোঁ ভালকৈ দেখাবই নোৱাৰোঁ কাৰণ ইমান বেছি মানুহ তো ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ কাৰণে ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আজিলৈ বাই বাই